এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰিয়পদ বৰাই। আকাশবাণী গুৱাহাটী প্ৰিয় শ্ৰোতাসকল, বহাগ মানে বসন্ত ঋতু। এই ঋতুৱে বহাগত বিয়পাই নৌকৈ ফুলা ফুলৰ ৰাগীৰ সুভাষ, যাৰ ৰাগীয়ে মতলীয়া কৰে ডেকা গাভৰুক। তাৰে লগত সংগতিত ৰাখি পাহাৰ বগাই বগাই জানৈ কপৌফুল মই আনি দিম, এই বিহু গীতটি আগবঢ়াইছো। আহকচোন প্ৰিয় শ্ৰোতাসকল, সকলোৱে উপভোগ কৰোঁ। আপোনালোকে নিশ্চয় এই কণ্ঠস্বৰ শুনিছে, হয়নে? শ্ৰোতা সমাজৰ আৱেগৰ অন্য এটি নাম আকাশবাণী গুৱাহাটী। নমস্কাৰ, মই মনোজ গগৈ মনোচদীয়া চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি আকাশবাণী গুৱাহাটীৰ কণ্ঠস্বৰ আপোনালোকক যে শুনালো, সেয়া আচলতে আমাৰ আৱেগ হয়। আচলতে আমি দেউতাহঁতক শুনি থকা মানে ৰেডিঅ' শুনি থকা দেখো, শুনি থাকো। আমিও যেতিয়া সৰু আছিলো, ক্লাছ 5 আৰু 6, তেতিয়া দেউতাহঁতক ৰেডিঅ' এনেধৰণে শুনি থকা দেখো। মানে ৰেডিঅ'টোকে লৈ পেলাই শুনি থাকে দিনৰ দিনটো, মানে কাম কৰাৰ মাজতে গুৱাহাটী চেনেল আৰু ডিব্ৰুগড় চেনেল শুনি থকা শুনো। তাৰপিছতে কি হয়, আজি ঘপককে মানে মনত পৰি গ'ল, এটা ৰেডিঅ' দেখিছিলো, এফালে ওলাই গৈছিলো ফুৰিবলৈ, ৰেডিঅ' এটা দেখিলো। ৰেডিঅ'টো দেখাৰ পাছত কিছুমান কণ্ঠস্বৰ আগৰ দৰে এতিয়াও ভাহি আহে বাৰু, কিন্তু শুনাৰ লগে লগে দেউতালৈ পটকছে মনত পৰি গ'ল, মানে দেউতাই আগতে শুনি থাকে কামৰ মাজতে। তাৰপিছত তাতোতকৈ এটা ডাঙৰ বিষয় আৰু বেয়া লগা বিষয়, যেতিয়া দেউতাহঁতে এই কণ্ঠস্বৰ শুনি থকাৰ সময়ত, বিহুৰ সময়ত খুব বিহু গীতবিলাক শুনাই থাকে, আগবঢ়াইছো বুলি কৈ থাকে। তাৰপিছত তেতিয়া কি হয়, দেউতাহঁতক খুব দাবী কৰো যে এবাৰ বহাগত, এবাৰ বিহুত কাপোৰ লাগিব। পংকজহেঁতে ললে, ৰাহুলহেঁতে ললে, লগৰবোৰ চবেই ললে, মই কিয় পোৱা নাই, মোক কিয় দিয়া নাই, বহুত দাবী কৰো। তাৰপিছতে দেউতাহঁতে বহুত দুখ কৰে তেতিয়া, আচলতে বহুত বেছিয়ে দুখ কৰে। গামোচাখন যেতিয়া ডিঙিতে এনেকে লৈ থাকে, ডিঙিত লৈ থকাৰ সময়ত মানে যেতিয়া আমি বেছি জোৰ কৰি দিওঁ যে দেউতা লাগিবই বুলি, তেতিয়া কি হয়, দেউতাই পিছফালে মুখখন কৰি পিনে গামোচাখনেৰে চকু পানী মুছে। তাৰপিছত সেই মুহূৰ্তকেইটা আজি খুব মনত পৰিছে মানে, আৰু মোৰ কাৰণেও চাগে সেই দিনকেইটা আজি আহি পৰিছে যেন অনুভৱ কৰিছো। কাৰণ যেতিয়া মোৰ ওচৰ চুবুৰীয়া ভাইটি ভণ্টি বা মোৰ আত্মীয় মিতিৰ কুটুমবিলাকৰ কোনোবা ভাইটি ভণ্টিহঁতে ফোন কৰে, দাদা এবাৰ বহাগত মোক কাপোৰ কানি লাগিব বা এইটো বস্তু মোক লাগিব বুলি কয়, তেতিয়াহে অনুভৱ কৰিছো আচলতে আমিও চাগে কোনোবা এখিনিত পূৰ কৰিব পৰা নাই আশাবোৰ। সেইকাৰণে খুব বেছি দুখ লাগি আছে। আপোনালোকক অকণমান শ্বেয়াৰ কৰিছো। এই মুহূৰ্তকেইটা যদি অকণমান যদি এনেকে শ্বেয়াৰ কৰি ৰাখো, আপোনালোকেও চাগে কাৰোবাৰ জীৱনত চাগে পৰা মাত্ৰাই খাটি যাব। এটাকে শ্বেয়াৰ কৰিছো। যদি ভাল পাইছে প্লিজ লাইক কৰিব, ভাল মন্তব্য কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ মনোচদীয়া চেনেলটিৰ পৰা মই মনোজ গগৈ বিদায় লৈছো। ধন্যবাদ।